জনপ্ৰিয় অভিনেতাগৰাকী আৰু আমাৰ মাজত নাই। চিৰদিনৰ বাবে সকলোকে কন্দুৱাই আমাৰ মাজৰ পৰা বিদায় মাগিলে তেওঁ। জ্যেষ্ঠ অভিনেতাগৰাকীয়ে আজি পুৱাৰ ভাগত হৃদযন্ত্ৰ ক্ৰিয়াবন্ধ হৈ মৃত্যুবৰণ কৰে। জানিব পৰা মতে মুম্বাই কোকিলাবেন ধীৰুভাই আম্বানী হাস্পতালত কেইবাদিনৰ পৰা চিকিৎসাধীন হৈ আছিল। বলীউডৰ জনপ্ৰিয় অভিনেতা নিথিলেশ চতুৰ্বেদীয়ে আৰু অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে। কমেডী চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ হৃদয়ত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। জনপ্ৰিয় অভিনেতাগৰাকীয়ে তেখেতৰ মৃত্যুৰ পাছতে সমগ্ৰ বলীউড জগততে শোকৰ ছাঁ পৰিছে। এই জনপ্ৰিয় অভিনেতাগৰাকীৰ মৃত্যুত অভিনয় জগতৰ বাবে এক অপূৰণীয় ক্ষতি। আৰু শেষত অভিনেতাগৰাকীৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ। ধন্যবাদ।